মৰমৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'টো উভয়ৰে কাৰণে লৈ আহিছোঁ। বিদ্যালয় এখনে A+ পাবলৈ হ'লে আমি উভয়ে ভালদৰে কষ্ট কৰিব লাগিব, নহয় জানো? আমাৰ ওচৰত যদি উপযুক্ত পৰিকল্পনা থাকে তেন্তে আমাৰ অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন নহয়। সেয়ে আজি মই আমাৰ গুণোৎসৱত প্ৰায়ে আহি থকা আৰু আহিবলগীয়া ইংৰাজী আৰু অসমীয়া বিষয়ৰ কিছুমান অতি গুৰুত্বপূৰ্ণ লিখন অভ্যাসৰ টপিক বা বিষয় লৈ আহিছোঁ। আশা কৰোঁ শিক্ষাগুৰুসকলে এইবোৰ ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীত অনুশীলন কৰাই থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলেও এইবোৰ শিকি গুণোৎসৱত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। মই এই বিষয়বোৰ শ্ৰেণী হিচাপে ভাগ কৰি দিয়াৰ লগতে অতি সহজভাৱে মনত ৰাখিব পৰাকৈ উত্তৰবোৰো লিখি দিছোঁ। তোমালোকে ইচ্ছা কৰিলে এইবোৰ নিজৰ মতেও লিখি ল'ব পাৰা। এতিয়া মই শ্ৰেণী হিচাপে এই বিষয়বোৰ ভাগ ভাগকৈ লিখি দিছোঁ। তোমালোকে এইবোৰ লিখি লৈ ঘৰত ভালদৰে অভ্যাস কৰিবা।